নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰবাৰতে অসম জবফেক্টৰী চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'ত অসম পুলিচৰ যি আপোনালোকৰ মাৰ্চ মাহত ৰিটেন এক্সাম অনুষ্ঠিত হ'ব ABUBৰ তো তাৰ যেটো আপোনালোকৰ এক্সাম প্যাটাৰ্ন আছে তাৰ ওপৰত আলোচনা কৰিম আৰু লগতে যোৱা যেটো 4-5 বছৰৰ যেটো এক্সামিনেশনৰ প্যাটাৰ্ন আছে সেইটো এনালাইজ কৰি এই ভিডিঅ' বনোৱা হৈছে। গতিকে আপোনালোকে এমাহৰ ভিতৰত কেনেদৰে প্ৰস্তুতি চলাব যাতে আপোনালোকে 40+ মাৰ্ক পাবলৈ সক্ষম হয় তাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমতে মই আপোনালোকক এক্সামৰ যেটো প্যাটাৰ্ন আছে অসম পুলিচৰ সেইটো দেখুৱাই দিছো যে আপোনালোকৰ যেটো অসম পুলিচৰ ABB কনষ্টেবলৰ টোটাল মাৰ্ক 50 থাকে আৰু প্ৰত্যেকটো কোৱেশ্চনছতে হাফ মাৰ্ক কৈ দেখা যায় বা 0.50 মাৰ্ক কৈ পোৱা দেখা যায়। গতিকে ইয়াৰে যেটো টোটাল কোৱেশ্চনছ হ'ব আপোনালোকৰ 100 হ'ব এটো সকলোৱে জানে, কিন্তু 100টা কোৱেশ্চনৰ ভিতৰত যেটো অসম পুলিচৰ সাব ইন্সপেক্টৰে হওক বা ABUBয়ে হওক তাত প্ৰাধান্য দিয়া হয় জিকেৰ ওপৰত বেছিকৈ। সেইভাবে জিকেৰ যেটো কোৱেশ্চনছ আছে মোটামুটি আপোনালোকৰ 70 কোৱেশ্চনছ আপোনালোকৰ জিকে আহিব। গতিকে জিকেৰ পৰা খুব ধ্যান ৰাখিব লাগিব আপোনালোকে। অৰ্থাৎ 35 নম্বৰ জিকেৰ পৰা আহিব 50ৰ ভিতৰত ৰিজনিং 14টা কোৱেশ্চনছ মোটামুটি থাকিব অৰ্থাৎ 7 নম্বৰ ৰিজনিংৰ পৰা থাকিব। ইংলিছৰ 10টা কোৱেশ্চন মোটামুটি অৰ্থাৎ 5 নম্বৰ আৰু ম্যাথছৰ 6টা কোৱেশ্চন ম্যাথছ একেবাৰে কম আহে গতিকে ম্যাথছত মোটামুটি 3 নম্বৰ থাকিব। গতিকে টোটাল এনেকৈ মিলি কিমান হয় 50 মাৰ্কছৰ। যেহেতু জিকেৰ পৰা কোৱেশ্চনছ বেছি অহা দেখা যায় গতিকে আমি জিকেৰ সিলেবাসৰ ফালৰ পৰা আৰম্ভ কৰো। ইয়াতে সিলেবাসখন অলপ দীঘলীয়া যেন লাগিব পাৰে কিন্তু আপোনালোকে এই সিলেবাসৰ মেইন যেটো কনসেপ্ট আছে সেইখিনি চাব। আপোনালোকলৈ আমি প্ৰত্যেক সপ্তাহত MCQ প্ৰভাইড কৰিম আজিৰ পৰা। তো গতিকে আপোনালোকে ইয়াৰে যেটো মই দিছো এই যিটা চেপ্টাৰ আছে সেই যিটা চেপ্টাৰক কেন্দ্ৰ কৰি অসম পুলিচৰ ফালৰ পৰা জিকেৰ কোৱেশ্চনছ হম কথা হয়, কিন্তু তাৰ ইমান ভিতৰত যাব নালাগে, আমি একদম কনসেপ্ট খিনি চাব লাগে বাস বেসিক খিনি। তো চাওক আপোনালোকে যে প্ৰথমতে আসাম হিষ্ট্ৰী বুলি কওঁতে আপোনালোকে ধৰা হল অসম নামৰ অৰিজিনৰ পৰা দুই এটা কোৱেশ্চনছ আহে বা এনশিয়েন্ট আসাম বুলি ক'লে যে প্ৰাচীন অসমৰ প্ৰাচীন কামৰূপৰ ৰজা কোন আছিল মহিৰংগ দানৱ তেনেকুৱা কোৱেশ্চনছ। আহোমৰ ফালৰ পৰা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক আহোমৰ শেষ ৰাজধানী তেনেকুৱা ধৰণৰ আৰু মডাৰ্ন হিষ্ট্ৰী অফ আসাম তো মধ্যযুগৰ অসমৰ ফালৰ পৰা কিছু কোৱেশ্চনছ অহা দেখা যায়, ইমান নাহে। গতিকে আপোনালোকে ইয়াৰ যেটো মেইন থুলমূলখিনি আমি MCQত প্ৰভাইড কৰিম, আপোনালোকে সেইখিনি চালে যথেষ্ট। নেক্সট আপোনালোকে যদি চাই আমি জানো যে জিওগ্ৰাফি অফ আসামৰ ফালৰ পৰাও আহে অৰ্থাৎ ভূগোলৰ পৰা যেনে ধৰা অসমৰ অসমৰ বৃহত্তম উপনদী কোনটো হয় না বা দক্ষিণতম ডাঙৰ উপনদী কোনটো তেনেকুৱা ধৰণৰ। তো হাইয়েস্ট পিক নেমো অহা দেখা যায়, কেতিয়াবা শৃংগৰ নামো দেখা যায় আৰু বাউন্ডাৰী কান্ট্ৰি তো যে অসমৰ লগত সীমামূৰীয়া দেশ দুখনৰ নাম কি লাগি থকা তেনেকুৱা ধৰণৰ। আৰু ডেমোগ্ৰাফিৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ তেনেহলে ডেমোগ্ৰাফিৰ ফালৰ পৰা ধৰা হল আপোনালোকৰ হাইয়েস্ট লোৱেষ্ট পপুলেটেড ডিস্ট্ৰিক্ট অৰ্থাৎ আটাইতকৈ বেছি জনসংখ্যা থকা ডিস্ট্ৰিক্ট বা আটাইতকৈ ঘনত্ব থকা জনসংখ্যা ডিস্ট্ৰিক্ট তেনেকুৱা ধৰণৰ খুদা হয় বা শিক্ষিতৰ হাৰ কোনখন ডিস্ট্ৰিক্টত বেছি তেনেকুৱা ধৰণৰ। আৰু পপুলেশন অফ অসমৰ বিষয় আহিব পাৰে যে 2011 চনৰ লোকপিয়াল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান। অসমৰ মুঠ মাটিকালিৰ বিষয় সুধিব পাৰে 78438 বৰ্গ কিলোমিটাৰ তো তেনেকুৱা। নেক্সট অসমীয়া যদি আমি সাহিত্যৰ কথা ক'বলৈ যাওঁ এছামিজ লিটাৰেচাৰৰ কথা তেতিয়া হলে আপোনালোকে দেখিবলৈ পাব যে অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল তেনেকুৱা ধৰণৰ আৰু বা বঁটা সন্মানৰ বিষয়ে দুই এটা আহে আৰু অটোবায়োগ্ৰাফিছৰ নামো কেতিয়াবা অহা দেখা যায়, অটোবায়োগ্ৰাফিছ নেম আৰু তেহিল লেখকৰ নাম। তো অসমৰ যদি সংস্কৃতি এছামিজ কালচাৰৰ বিষয়ে চাবলৈ যাওঁ তেনেহলে মোবাইল থিয়েটাৰ অফ আসাম অৰ্থাৎ যেনে ধৰা হল আপোনালোকৰ যেটো অচ্যুত লহকৰ ৰতন লহকৰৰ বিষয়ে বেছিভাগ কোৱেশ্চনছ অহা দেখা যায়, যে ধৰা হল যে এই থিয়েটাৰখনৰ জন্মদাতা কোন তেনেকুৱা ধৰণৰ কোৱেশ্চন আৰু লগতে ফেষ্টিভেলৰ কথাও অহা দেখা যায়, ফেষ্টিভেল উৎসৱ পাৰ্বণৰ বিষয়ে আৰু প্লেসেস অফ ওয়ার্শিপ অর্থাৎ প্রার্থনা করা বা পূজা করা যেটো স্থল বা ধৰা হল আমাৰ উমানন্দ মন্দিৰত কোনটো দেৱ দেৱীক পূজা কৰা হয় তেনে ধৰণৰ। নেক্সট আপোনালোকৰ যদি আমি চাওঁ সত্ৰৰ বিষয়ে অহা দেখা যায় যে আউনীআটী সত্ৰ ক'ত অৱস্থিত তেনেকুৱা ধৰণৰ। আৰু মিডিয়া ইন আসামৰ ফালৰ পৰা যদি চাওঁ আমি হিষ্ট্ৰী অফ নিউজ পেপাৰৰ বেসিক খিনি যে আপোনাৰ ধৰণৰ অৰুণোদয় কিমান চনত প্ৰকাশ পাইছিল তেনেকুৱা ধৰণৰ।
আৰু অসমীয়া চিনেমাৰো আপোনালোকে জানে বেসিক যে প্ৰথম অসমীয়া চলচ্চিত্ৰ বা কিমান চনত হে হৈছিল বা তাৰ অভিনেত্ৰী কোন আছিল তেনেকুৱা ধৰণৰ আৰু স্পৰ্টছৰ ক্ষেত্ৰৰ পৰা আমি দুই এটা কোৱেশ্চনছ অহা দেখিবলৈ পাওঁ কম্পালসৰি মোষ্ট কমনলি যেনে ধৰা হল অলপ হিষ্ট্ৰী অফ স্পৰ্টছ অসমৰ স্পৰ্টছৰ হিষ্ট্ৰী বিষয়ে অলপ চালে হল থুলমূলকৈ আৰু লগতে আপোনালোকৰ যেটো স্পৰ্টছ ষ্টাৰ্ছ আছে আমাৰ যেটো যেনে ধৰা হল প্ৰথম অলিম্পিক বিজেতা হওক বা অভিৰুচি ক্ৰীড়া দিৱস হওক কোন তাৰিখে পালন কৰা হয় বা কাৰ জন্মদিন উপলক্ষে বা কাৰ নামত স্মৰণ কৰি এইটো পালন কৰা হয় হেতু আৰু নেক্সট আপোনালোকৰ যদি আমি আসাম পলিটি বা অসমৰ যদি পলিটিৰ বিষয়ে চাবলৈ যাও আমি ৰাজনীতিৰ ফালৰ পৰা ধৰল আমাৰ অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল বা প্ৰি ইন্ডিপেন্ডেন্স গভৰ্ণৰ কোন আছিল তেনেকুৱা ধৰণৰ বা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল দ্বিতীয় মুখ্যমন্ত্ৰী সেইখিনি যথেষ্ট আৰু স্পিকাৰছ ধৰা হল প্ৰথম স্পিকাৰছ কোন আছিল তেনেকুৱা ধৰণৰ আৰু যদি আমি সব গ্ৰেট পাৰ্সোনালিটিজ দুই এটা যেনে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোড হৈছিল মাধৱদেৱৰ কোড হৈছিল তেনেকুৱা ধৰণৰ দুই এটা কোৱেশ্চনছ অহা দেখা যায় বাট মোষ্ট কমন হয় হেতু যেটো আমি ক্লাস 6 7 8 9 হিনিতে পঢ়ি পাও আমি হেখিনি বস্তু নেক্সট আমি যদি ভাৰতৰ বিষয়ে ক'বলৈ যাও ভাৰতৰ বা আদাৰ জিকে বিষয়ে দুই এটা কোৱেশ্চন চিনকৈ অহা দেখা যায় ভাৰতৰ সংবিধানৰ ক্ষেত্ৰৰ ফালৰ পৰা কেতিয়াবা মৌলিক অধিকাৰ কোনটো অনুচ্ছেদত আছে বহুত কম দেখা যায় তথাপিতো দুই এটা আহিব পাৰে নেক্সট ভিটামিনৰ নাম এটোটো বিজ্ঞানৰ ফালৰ পৰা হয় যে কোনটো ভিটামিনৰ অভাৱত কি ৰোগ হয় বা ভিটামিন ডি কোনটো পোৱা যায় বা ভিটামিন ডিৰ বৈজ্ঞানিক নাম কি তেনেকুৱা ধৰণৰ কমন কোৱেশ্চন বিলাক আৰু ইমান ভিতৰৰ কাৰণ নহয় নেক্সট আপোনালোকৰ ধৰা হল ফেমাস টেম্পলৰ নাম দুই এটা আহিব পাৰে বা গুহাৰ নামো অহা দেখা যায় যেনে অজন্তা গুহা ক'ত অৱস্থিত এলোৰা এইবিলাক আৰু মিসলিনাছত বিবিধত থাকে যে ভাৰতৰ প্ৰথম বা অসমৰ প্ৰথম তেনেকুৱা ইন্টাৰনেশনাল বাউন্ডাৰী বিষয়ে দুই অলপ জানাটো দৰকাৰ ডেইজ এণ্ড ইভেন্টছ যে কোনটো দিৱসত কি দিন পালন কৰা হয় অলপ যেনে পংগল কোন সাম্ৰাজ্যই পালন কৰে তেনেকুৱা ধৰণৰ ক্যাপিটেল এণ্ড কাৰেন্সিৰ পৰা যে ধৰণৰ হল আমেৰিকাৰ মুদ্ৰাৰ নাম কি ডলাৰ ৰুপিয়া পেসা তো তেনেকুৱা ধৰণৰ অহাই এইখিনি দেখা যায় তো জিকেৰ ভিতৰত এইখিনি কোৱেশ্চনছ মোষ্টলি আমি আহিত থকা দেখিবলৈ পাও আৰু যদি আমি ৰিজনিংৰ কথা ক'বলৈ যাও ৰিজনিংৰো একেবাৰে বেসিক আপোনালোকে অলপ ৰিজনিং খিনি চাই গলে হল আমি দিন কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আপোনালোকে এনে মুখতে কৰিব পাৰিব আৰু ইংলিশ গ্ৰামাৰো আপোনালোকৰ ধৰা হল সিঙ্গুলাৰ নাম্বাৰ প্লুৰেল নাম্বাৰ নাউন এইবিলাকে আহে বা আপোনালোকে প্ৰিপজিশন বহুৱা আহিব পাৰে মানে একদম বেসিক আৰু নেক্সট আপোনালোকৰ ম্যাথছৰ ফালৰ পৰা ম্যাথছটো এনেকুৱা যেন আপোনালোকে ৰিজনিং টাইপে অলপমান যদি আপোনালোকে চাই ম্যাথছটো তেনে হলে আপোনালোকে ম্যাথছৰ গুটেখিনি কোৱেশ্চনছ কৰিব পাৰিব এজ ইট ইজ ৰিজনিংৰ নিচিনাই হয় ম্যাথছটো তো গতিকে আপোনালোকে যদিহে এতিয়ালৈকে প্ৰস্তুতি চলোৱা নাই চলাই থাকক আমি এমসিকিউৰ ভিডিও পুনৰবাৰ কৈ দিছো যে লৈ আহিম তেনেকুৱা ধৰণৰ প্ৰশ্ন কটা হয় তো বহুত সহজ হয় ইজি হয় গতিকে আপোনালোকে 40+ নম্বৰ এনেই পাই যাব আপোনালোকে চিন্তা হতাশ হ'বলগীয়া নাই তাত গতিকে ভিডিওটো দেখিনি আছিল যদিহে ভিডিওটো চাই ভাল পালে তেনেহলে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ জয় আই অসম